Yo! Ah, yo! Hey, ঘৰত নাই নেকি? Yo! ফৰজি খুৰা বঠা মন্দিৰটো বনাই আছা? বৰ ধুনীয়া লাগছে দে। পিছে আমিয়ে পাৰা নাই। খুৰা বন্ধনৰ টকা অলপ লৈ এইখিনি কাম আৰম্ভ কৰিছো। পিছে এতিয়া কি বা কৰিব পাৰো, এইখিনি কিবা এটা হ'ল আৰু তাকে চিন্তা কৰি থাকো। এই লাহে লাহে চব হ'ব দে। বস্তু বাহিনী যিহে দাম নৰা কিবাকে মানে ধৰ যোৱা এটা বুলি দি পেলাই কৰিব পাৰবি যায়কে হ'ল। ৰচোনে সি নাই নেকি? আছে খুৰা, এই পথাৰৰ দিকে গৈছে গৰু হাল লৰে দিবা। পিছে খুৰা বস্তু অলপ মই তামোল এখন কাটি আনো, বহিবি দেই। ইও কম বস্তু নহয়। এনে হলে তাৰ পইচা নাই 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 দেচোন বাৰু কিবা এটা কৰছি। ভাল হলি আৰু ভালে। আৰু এইটোৰ কথা এটা আছে নহয়, ভালৰ বোলে ভালে আৰু বেয়াৰ খবৰ প্ৰতিকালি বেয়াই। ঠিকে আছে দে। ইহঁতৰ মানে একে গৰু ছাগলী হ'ব এই কাটি মেহীয়া বতৰটো মানে এই ধৰক দিব লাগে নে হেৰি কৰিবলৈ ক'ব নাই। খুৰা খা তামোল। হ'ব দে হ'ব। তেওঁ আহি আছে ৰ খুৰা। হ'ব দে আহিব দে আহিব। এই মানুহটো বহি নাথাকে, গৰু গা যোৱাৰ কথা আহিব দে অলপ বহিছো মই। ফৰজিৰা এইয়া গৰু গৈছিলে বোলে? কি কবি এই গৰুটো গেলো। গৰু কেইটামান আছে? গৰু থাকোতেতো আছে 4টামান। ঘাঁহৰ বিৰাট দিগদাৰ নহয়, ঘাঁহৰ দিগদাৰ। আৰু এই যাই আহিলো ইফালে এই ওচৰৰ ইহঁতৰ মানে একেবাৰে এই গৰু ছাগলী এৰি থৈ দিছি। মাৰি আছে গোটেই একফালতে। পিছে গাখীৰ চাখীৰ কিবা আছে না? গাখীৰৰ কথা নকবি দে, গাখীৰ অলপ কিবা বুলি ওলাই খাৱাখিনি হয়। নাই নাই বুলি ঘৰত দুৱাৰ গোটাই কেইটাকে কবিয়াকে বান্ধি ললি হা। ইটা আকৌ গোহাঁই ঘৰত লাগিছা, এইটোতো মোটামুটি প্ৰায় হয়। কি ভাই পইচা পাতি নাই নাই বুলি কোৱা নহব। কি কবি কিবা কৰি এইখিনি অলপমান কৰছো আছো। যিমান যি হলেও ধৰ অলপ মন্দিৰটো ভাল হলে অলপ মনটোও ভাল লাগি থাকে। কাম এখন বহুত বাকী আছে, বহুত কামে বাকী আছে। অলপ ভাবছিলো টাইলছ লগাম তলৰ খিনি বুলি। এতিয়া কি কৰিব পাৰো চাওঁ, ৰং চং আছে, এই প্লাষ্টাৰ খিনি কৰি আছে বাৰু। পাৰবি হাতীটো সোমাই গেলি নেগুদাৰত বেছি নৰয়। হয় বাৰু কথাত কয়, কিন্তু এতিয়া হাতীও পুৰা সোমাব পৰা নাই নহয়। কথা সেইটোৱে পাৰবি চৰা দয়া কৰব লাগি থাকিলে হ'ল। চেষ্টা কৰি চাওঁ। পিছে হেৰি নহয়, এই সৰু বৰীটো নাই নেকি? কেনেকে থাকব? অপেশ্বৰীয়া মাকৰ ঘৰত গৈছি। মই দেওবাৰে যোৱাৰ কথা আছিল। তাই বেটি মনে মনে শুনি থাকি মোতকে আগে একদিন আগতে গুচি গেল তাই। আগতে মাৰি দিলা? আহিব দে আহিব। এই লক্ষী পূজা বুলি পেলাই গেছি আজি মানে কিজানি আহিবয়ে তাই। ক'ত আহিব খুৰা? নাহে। তাই ইমান সোনকালে অহা মানুহ নহয়। তাই এটা থাকিলেহে মোবাইলডাল টিপি টিপি দিনটো ঘুমে থাকে। মাকৰ ঘৰতো যায় তাই ঘুমে ঘুমে এইকেইদিন বহি বহি খাব, তাৰ বাহিৰে তাই একো নাই। কৰ কি যে ইখন চপে ললা খুৰা মোৰ একে কেতিয়াবা মাথাটো গৰম উঠি যায়। আৰম্ভ কৰি নলবি গম পাইছা? অলপ মনে মনে থাকচোন, অলপ মনে মনে থাক। লাজ পাইছি খুৰা? তাই বেয়াকে কবাই নেদে তাইৰ কথা। একেবাৰে অপেশ্বৰীটো যি আনছি বেয়াকে সহ্য কৰবাই নোৱাৰে। বেয়াকে কিবা কলি তাই বিশ্ব সুন্দৰীটো আনছি একেবাৰে।
আকৌ মাতে কি বুলি মৰমী বুলিহে মাতে লাজ পাইছি আকৌ গুৰমাটোৰ আগতে তুমি এখন বাতি নলবি হা এই তোৰ গাটো কিছুমান ভুল আছে ভাই এই ইমান ধুনীয়া এই মানুহজনী থাকোতে আকৌ এটা চবে ল'ব লাগে নে আকৌ আপুনিও আৰু কি আকৌ অকালতিহে কৰিব আহিলি নে নহয় কথাটো কৈছো মই এই যে ইমান ধুনীয়াকে ধুনীয়া চলি আছিলি চলি ফুৰি থকা মানুহৰ পিছত আকৌ হঠাৎনো কিয় লৈ আহিলি সেইটো এইগিলা বহুত কথা আছে আপুনি এইগিলা ইমান বুজি নাপাব এই ভাই তই যিমান যি কও প্ৰথম আমাৰতো নিন্দা হবাই নৰে আমাৰ এইগিলা কথা কৈ লাভ নাই খুৰা এইগিলা একো বুজি নাপায় মোৰে কপালখন ফুটা আছিল খুৰা সতিনীৰ ভাত খাব লগা আছিল মই ৰস কাটা নকবি ৰচোন কাটা নকবি দাদা বচন অলপ চালাটো নকবি আৰু জানা খুৰা আজিকালি এই অপেশ্বৰীটোৰ কাৰণে মোক মাৰধৰ কৰে খুৰা কি কৰিম মই মোক ইমান বেয়া ব্যৱহাৰ কৰে এমন অধৈৰ্য নহবিচোন অলপ ধৈৰ্য ধৰচোন এই জিঅ এই তইনো এই ডাঙৰ মাইটোক কিয় মাৰ ধৰা কৰা হয় বৰ বেয়া কথা বুজিছা বৰ বেয়া কথা মাৰধৰ নকৰবি আপুনি দেখা নাই আৰু এই যিহে মুখ গম পাইছেনে এই মুখখন আপুনি শুনবা লাগিলি আপোনাৰো এইটো গৰম উঠি যাব আৰু মোৰ ইহঁতৰ সেই উৎপাতত জেদাত জেদিত মানে মোৰ এই চুলি দাড়ি হবা পোকবাৰ উল্লা গোটাই আৰু দেখানে চুলি যাই কি হৈছে বেছিদিন নালগে মোৰ জোতা কলা হবা লাগি এতিয়া মোৰে মুখখন বেয়া হ'ল শুনিছানে খুৰা এই ৰাতিপুৱা ঘুমে উঠাৰ পে ৰাতি নুঘুমৰ লিগি এই গৃহস্থীখনত কি বন নাই খুৰা তাই একে উদ্ভট চিয়াৰি পিৰা উঠি সেই মোবাইলডাল ল'ব আগত লৈ সেই দিনটো কি কৰি থাকে ঘৰডালৰ ভিতৰত তাইহে জানে এই হাঁহ গৰু ছাগলী এইবাক ময়ে চাওঁ চিতা ৰান্ধা বাঢ়া এইবোলে কাঠিটো মুচ এইবোলে চোতালখন সাৰ চব ময়ে কৰো তাই এই বাঢ়ি চোতালখনো নাহাৰে খুৰা এতিয়া মই যে কথা কওঁ সেইকাৰণে মোৰ মুখখন বেয়া তাই মনে মনে ঘৰৰ ভিতৰত থাকে সেইকাৰণে তাই ভাল এনেও তাই ভাল অপেশ্বৰী যি খুৰা আৰু শুনছানে খুৰা মই এতিয়া কথা কওঁ কাৰণে মোৰ মুখখন বেয়া যেতিয়া ঘৰত নাথাকিব তাইৰ যিখনহে মুখ তাইৰ চটনিত থাকব নৰা ওচৰ চুবুৰীয়া একেবাৰে তাইৰ মুখখনৰ কথা জানে যিটোহে বকনি বকব খুৰা এতিয়া মই কোৱাখিনি শুনছি তাই খিনিতো নুশুনে এই জিঅ শুন তোক মই এটা কথা কওঁ তই মোৰ কথাটো ভালকে শুন তই মোতকে বয়সত সৰু গতিকে তই মোৰ কথাটো শুনবা লাগিব তই যে দুটা দেৰি আনি ললি গতিকে দুটাকো সমানে চাব লাগিব গালি পালিও সমানে গালি পাবি মৰম কৰিলেও সমানে মৰম কৰিব লাগিব গতিকে তহঁতে যদি এনেকে নাচা সংসাৰখন ভাঙি যাব সংসাৰ ভাঙবা বাকী নাই খুৰা ভাংচিয়ে শুনলি নে গতিকে মিলা পিছে চল আৰু তহঁতৰ এইবিলাকত মই নাথাকো মই যাওঁ এতিয়া যাহে নেকি যাওঁ দে মই আছো আৰু কাজিয়া পেচাল নকৰিবি